লৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আমি এতিয়া আপোনালোকৰ জৰিয়তে আমি প্ৰেছ মিট পাতা কাৰণটো আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং প্ৰভাৰী তথা ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক জ্যেষ্ঠ আছে যে আমাৰ মাজতে বিজয় গুপ্তা ডাঙৰীয়া আৰু আমাৰ সাংসদ হৰেণ সিং বে ডাঙৰীয়া আছে আৰু আমাৰ বিধায়ক আমাৰ নৰসিং ৰহাং ডাঙৰীয়া আছে আৰু লগতে পূব কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি ৰলেন কিলিং ডাঙৰীয়া আছে আৰু কেণ্ডিডেট অমৰ সিং বিশু ডাঙৰীয়া আছে। যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টি মোদী কি গ্যাৰাণ্টি সেই গোটেইখিনি ইয়াত বিতংভাৱে আমাৰ ইয়াত বুকলেটো আছে, আপোনালোকক বুজাই দিব আমাৰ ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং প্ৰভাৰী বিজয় গুপ্তা ডাঙৰীয়া আপোনালোকক বিতংভাৱে বলাই ক'ব। তাৰপিছত যিটো নেকি আমাৰ ইয়াত লোকেল সেই লোকেলৰ যিবিলাকৰ ইছ্যু আছে সেই ইছ্যুবিলাকৰ মেনিফেষ্টো আমাৰ ফালৰ পৰা যোৱাকালি আমি উদ্বোধন কৰিলোঁ। সেই গোটেইখিনি আপোনালোকে পাব আৰু কিবা যদি সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে। পোনপ্ৰথমে আমাৰ বিজয় গুপ্তা ডাঙৰীয়া আপোনালোক নমস্কাৰ। আমি আমার সাংবাদিক বন্ধুসকল প্লাস আমার এই মঞ্চত উপবিষ্ট CM তুলিরাম রাংহাং ডাঙৰীয়া, মেম্বার অফ পার্লামেন্ট হরেন সিং বে ডাঙৰীয়া, সভাপতি জিলা সভাপতি রোলান্ড কিলিং ডাঙৰীয়া, অমৰ সিং টিসু, আমার প্ৰাৰ্থী MLA, আমার সহকর্মী বন্ধুসকল और মিডিয়া বন্ধুসকল। ভাৰতীয় জনতা পাৰ্টি আপোনাবিলাক জানেই আমি মেনিফেস্টো ওয়ার্ডটো ইউজ নকৰোঁ। তার জগত এবার मोदी की गारंटी 2024 সংকল্প পত্র, that is our determination সংকল্প। So this is a document released by our national committee, sorry. So this document is released under the chairmanship of Mr. Rajnath Singh and coordinator सीतारमन, निर्मला सीतारमन जी, पीयूष गोयल जी co-coordinator प्लस तेखेतर लगत 24 जन व्यक्ति एटा कमिटी आसिल। এই কমিটি তৈয়াৰ কৰিছে মোদী কি গ্যাৰাণ্টি 2024 সংকল্প পত্ৰ। এই যি ডকুমেণ্ট আছে এই ডকুমেণ্টটো দ্যাট ইজ দ্য ইসেন্স অফ एस्पिरेशंस ऑफ द 140 करोड़ जनता, 140 करोड़ भारतीय, and it has been prepared after a elaborate and intensive decisions। আমি জানে ভারতীয় জনতা পার্টি যেতিয়া কিবা এটা বস্তুটো দিয়ে আমি খুব চিন্তা কৰি চৰ্চা কৰি আমি এইটো কৰিছোঁ আৰু এক্ৰছ দ্য ডিফাৰেণ্ট ক্লাसेस, across the communities, across the region also। So we observed three main things: different class, different communities and different region through Viksit Bharat Sankalp। So our Sankalp Patra is outlines of the collective aspirations and goals of our nation। আমাৰ দেশৰ সন্মুখত লক্ষ্য কি আছে সেইটো আমি ৰাখিয়ে আমি এইটো ৰেডি কৰিছোঁ। আপোনালোক জানে কি 10 বছৰত মোদী কি গ্যাৰাণ্টি এভৰি promises made is fulfilled। मोदी जी जिमान प्रॉमिस करिছিল এই 10 বছৰত আমি each and every promise is fulfilled by the Modi government in last 10 years। in 2014 we received support for the transformation only। 2014 যেটো মেন্ডেট আছিল হেতু পৰিৱৰ্তনৰ কাৰ্য আছিল। 2019 আমি এটা big mandate পাইছো to continue the development and as well as to take the big decisions। আমি সেই সেকেন্ড টার্মত আমি বিগ ডিসিশন দিছোঁ আৰু এতিয়া এই থাৰ্ড টার্ম দিস 2024 ফর দ্য নেক্সট 5 ইয়ার্স আমার মিশন আছে, আমার ভিজন আছে। our vision is the people aspiration, how to fulfill the people aspirations, and that is our dream। the people's dream is our responsibility और ये people's dream to fulfill करिब कारण आमी এটা responsibility लिसुँ कि आमी এই बार भारत देखक आमी विश्व बंधु भारत, विश्व गुरु भारत, सुरक्षित भारत, विकसित भारत, समृद्धशाली भारत, स्वस्थ भारत
आत्मनिर्भर भारत, शिक्षित भारत, विकसित भारत, एक भारत श्रेष्ठ भारत এই হল আমার মিশন এন্ড ভিজন। এতিয়া আমার এই ম্যানিফেস্টোত দেয়ার আর 24 হেডস, 24টা আমার ক্লাসিফিকেশনস আছে। মই এটা এটা ক্লাসিফিকেশন আপোনাক কৈ যাম। প্রথমত আমি চিন্তা কৰিছোঁ গरीब परिवार, तार पिछत आमी चिंता करिसु मिडिल क्लास परिवार, गरीब परिवार, दुखिया दरिद्र परिवार, तार पिछत मिडिल क्लास परिवारक आमी এই बात चिंता करा होइছে। नारी शक्ति, यंग सिटीजन, सीनियर सिटीजन, किसान सम्मान, फिशरमैन फैमिलीज, श्रमिक सम्मान, एमएससी, स्मॉल ट्रेडर्स एंड विश्वकर्मा योजना, सबका साथ सबका विकास, सुरक्षित भारत, प्रॉस्पेरस भारत, ग्लोबल मैन्युफैक्चरिंग हब। आमी इंडिया ग्लोबल मैन्युफैक्चरिंग हब करबो कारणे आमार संकल्पत उल्लेख आछे। वर्ल्ड क्लास इंफ्रास्ट्रक्चर, ईज ऑफ लिविंग इन सिटीज, गुड गवर्नेंस, स्वच्छ भारत, क्वालिटी एजुकेशन, स्पोर्ट डेवलपमेंट, बैलेंस रिजनल डेवलपमेंट। एटू बर डांगर कथा, बैलेंस रिजनल डेवलपमेंट। आमी देखिছোঁ कोनोबा एरिया बैकवर्ड, कोनोबा एरिया फॉरवर्ड, इत्यादि इक्वल आमार डेवलपमेंट होबो कारणे रिजनल इम्बैलेंसेस दूर करिबो कारणे आमी टेक्नोलॉजी एंड इनोवेशन्स दरकार आछे, एटू आमी याते उल्लेख करा होइছে। तो सस्टेनेबल भारतर कारणे आमी 24टा हेडत आमार এই मैनिफेस्टोत 24टा हेड आछे। मैं कयेकटा हेड आपनाक माने उल्लेख करिब बिचारूँ, क्योंकि याते 76 पेज आछे, आमी एटू उल्लेख करिब नोवारूँ, किन्तु मैं खूब कम माने हेड्स कम कथात आमी कम जेरकम आमी কৈছিলোঁ फॉर द पुअर, दुखिया दरिद्र कारणे आमार এই 5 বছৰৰ কাৰণে যেটো আমি ৰাশন দি আছিলোঁ হেতু কন্টিনিউ হৈ থাকিব। এটো হল গरीब कल्याण अन्न योजना, এটো কন্টিনিউ থাকিব। एक्सपेंशन ऑफ पीएम आवास योजना फॉर एवरी पुअर फैमिली, जिमान दरिद्र दुखिया व्यक्ति আছে प्रतिजन घर पाबो এই 5 বছর। वन नेशन वन इलेक्शन, এই 5 বছৰত वन नेशन वन इलेक्शन। जुडिशियल रिफॉर्म्स, ई कोर्ट्स, फास्ट ट्रैक कोर्ट्स to be established, institutional reforms, bureaucracy and police। আমি institutional reforms কৰিব বিচাৰিছোঁ। আমাৰ যিমান statistical institution আছে, সাংখ্যিকী বিভাগ, এইটো আমি উন্নত কৰিম। গভৰ্ণমেণ্ট এমপ্লয়ি কাৰণে আমি কেপাচিটি বিল্ডিং প্ৰগ্ৰাম হাতত লওঁ, আৰু আপোনাৰ নেশ্যনেল লিটিগেশ্যন পলিচি, আমি এটা নেশ্যনেল লিটিগেশ্যন পলিচি आणि গুড গভৰ্নেন্সৰ আমি দিব চেষ্টা কৰিম। তো বন্ধুসকল, হেড বহুত আছিল, কিন্তু কয়েকটা হেড মই অলপ ব্যাখ্যা কৰিছোঁ, আৰু আমি এইটো মানো আৰু এইটো জানো, আৰু আপোনাৰ ছাপোৰ্ট পাম। আমাৰ মিডিয়া বন্ধুসকল যদি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, আৰু আমাৰ কৰ্বী আংলাঙৰ তুলিৰাম নেতৃত্বত এই যে 24টা হেড আছে, সেই হেডটো নিশ্চিতভাৱে আমাৰ সংকল্পটো আমি পূৰণ কৰি আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰত, আমাৰ সমৃদ্ধশালী ভাৰত অপজিশনৰ এটা এলিগেশ্যন আছে যে বিজেপি আৰ্টিকল 244A ওপৰত ক্লিয়াৰ কোনো ভিজন নাই। এই বিষয়ে আমাৰ মাননীয় CM ডাঙৰীয়া আছে আমাৰ, আৰু মেনিফেষ্টতো একো উল্লেখ নাই আপোনালোকৰ এই বিষয়ে। কি হ'ল বোলে এদিন চিফ মিনিষ্টাৰতো ক'লে ট্ৰাইবেলৰ কাৰণে পুৰা এটা চিফ মিনিষ্টাৰ আহি আপোনালোকৰতো সুধিছে দেখোন। আৰ্টিকল 244 যিটো কাৰ্বি আংলং ৰাইজে যিটো তেওঁলোকৰ অন্তৰৰ পৰা যিটো পূজা, সেইটো আমিও সমৰ্থন কৰিছে। और एखन तो आसे ताते सबटो एटा उल्लेख आसेই, और एबार ट्राइबल कम्युनिटी কাৰণে পার্টিকুলারলি মই কাৰ্বি আংলং তো ইমান লাভান্বিত হ'ব কি আপুনি বিলাক কল্পনা কৰিব নোৱাৰে। और এইবিলাক ইস্যুটো অটোমেটিক স্বতঃ সমাধান হ'ব। আমি ঘর দিম, हर घर नल से जल, क्लीन ड्रिंकिंग वाटर फॉर ऑल हाउस होल्ड्स, এটাও ঘর বাদ নপৰিব। আমি এই 5 বছৰত প্ৰতিটা ঘৰত আমি ক্লিন वाटर দিবৰ কাৰণে চেষ্টা কৰিম। और এটা আছে দুখীয়া মানুহৰ কাৰণে মুফ্ত বিজলী योजना। আপোনাবিলাক জানে PM सूर्या घर खुनिছে, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছিল घर मुफ्ती बिजली योजना। इलेक्ट्रिसिटी माने प्रतिजन दरिद्र व्यक्ति কাৰণে আমি मुफ्त बिजली योजना এই 5 বছৰ দিম। सोलर लाइटৰ মাধ্যমত फॉर द मिडिल क्लास আমি एफोर्डेबल घर और होम ओनरशिप, मिडिलमैन আছে घर আমি দিব নোৱাৰোঁ, কিন্তু ওনারশিপ আমি দিম। और हाई वैल्यू जॉब मैन्युफैक्चरिंग यूनिटे হোক, ইনফ্রাস্ট্রাকচার ইউনিট হোক, আমি এটা
हाई वैल्यू क्रिएट करिम चाकरी एक्सपेंड क्वालिटी हायर एजुकेशन अपॉर्चुनिटीज मिडिल मैनर कारण यदि शिक्षित है ভাল एजुकेशन आम दी पारो तेखर इज ऑफ लिविंग स्टैंडर्ड तो बढ़ तो इज ऑफ लिविंग इन द सिटीज एतिया महिला कारणे 3 करोड़ महिला आमी लखपति बाईदेव जो आमी कैसो लखपति दीदी एटो आमार टार्गेट आछे सेल्फ हेल्प ग्रुप आपनार नाम शुनिছিল किन्तु सेल्फ हेल्प ग्रुप एबारे এই 5 বছৰৰ ভিতৰত প্ৰতিটা সেলফ হেল্প গ্ৰুপ এটা ইন্টিগ্ৰেটেড প্লেটফৰ্ম ৰেডি হ'ব য'ত আইটি এডুকেশ্যন হেল্থ কেয়াৰ এই তিনিটা ক্ষেত্ৰত সেলফ হেল্প গ্ৰুপৰ আমাৰ থাকিব কাম থাকিব ইয়াৰ পিছত আপোনাবিলাক গম পাইছে কি পাৰ্লামেণ্টাৰী ৰিজাৰ্ভেশ্যন 33% ওমেন ৰিজাৰ্ভেশ্যন ইন দ্য পাৰ্লামেণ্ট যুৱকৰ কাৰণে আমি এইবাৰ ট্ৰান্সপাৰেণ্ট रिक्रुटमेंट एकेबारे ट्रांसपेरेंट हम पारदर्शी हम और पेपर लिकेज जो समस्या आम अवरोध कर यार बाहिर अपना गमे पाइसे कि 3टा देशर भर इंडिया एटा स्टार्टअपर कारण এইবাৰ আমি सीड फंड तो इनक्रिज कर दी जेनेरेशन ऑफ एम्प्लॉयमेंट थ्रू टूरिस्ट और आमी MSP इनक्रिज कर मेक इंडिया सेल्फ रिलायंट आमी आत्मनिर्भर होबो कारणे दाली आज आमी धाने करी आसो अসমতো धाने হৈছে কিন্তু আমি এইবাৰ ইডিবিল আয়েল পালস মানে দাল ইডিবিল আয়েল এন্ড মিলেটস প্রোডাকশনৰ কাৰণে আমি কৃষকক আমি প্रोत्साहित কৰিম ইনফ্রাস্ট্রাকচার কৃষি কাৰণে ইরিগেশন এন্ড স্টোরেজ ফেসিলিটিज वेयर हाउस निर्माण এবাৰ হ'ব নতুন টেকনোলজি স্যাটেলাইট টেকনোলজি দিয়ে আমি আমার কৃষি অ্যাক্টিভিটিজ আমি আগবঢ়াই দিম बंधुসকল सीनियर सिटीजनों President of India también private pun la zona con Tepinte no también morsing kisiyong con hider pena ye parlimena lo ye emprega pun hak ada ada si kacing dia cetan kacing bai sai bahaya pun border Asia boilam pun interstate border lam jadi sih border pun bahaya ka pun kacing dia cetan kan picun dia pasti ben katiang long top anu darah sayang deng kami si ben kami picun dia pas dalam cak ben mulai luar pencek lo school building pencek lo alam mesen pencek lo yem je saya hem mesen kilom kia wasai pencek lo la pencek ye muhen kan je darah sayang deng songkar lo si boy skim gitu Sibera soncar si o skim ke ya soncar lo dulu belum sangat ke jo ya pasai dong laben sing ke lang kan siben nak portan kalau laben par ke ko free gas connection ta koi ada dinge ko je gupta ta laben ke lo sob ki ban ke ko insurance scheme ala ta me la sob soncar lo si ko laben ke awar sai tabe sibera soncar lo si laben dulu scheme aja tu web baru training lah pokoknya platform ke suri thom leta hai bahaya warsa ida me resort kar lo skan asik kan lo sam tabe kami tuje pansi central government state government kami sa ke hai no mudia ke hai la makir so draw atum la pen ke moso yenelem atum benda kijet handan samji da kasi kalbiang lo sionsam dolo klone kacing thura sayang deng kami isi ben rada lo je